স্বাগতম জানাইছো প্ৰাইডিছ আসামৰ অন্য এটা ভিডিঅ'লৈ। জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ এটি নতুন গানে আজি মুক্তি লাভ কৰিব। গানটো হৈছে তুমাৰেই নামত। গানটোত জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানে কণ্ঠ দিয়াৰ উপৰিও অভিনয় কৰিছে। গানটোত কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ লগতে অভিনয় কৰিছে নৱাগত অভিনেত্ৰী ৰিচা চেত্ৰীয়ে। কিমান ধুনীয়া গাই দেখিছে ৰিচা চেত্ৰী আৰু তাই অভিনয় কেৱল ভাল নকৰে, তাই গানো ভাল গায়, বাথৰুমতকৈ আগত গায় অলপ। চ' এনিৱেজ তুমাৰেই নামত কেতিয়া আহি আছে? 7th November 7 নৱেম্বৰ শনিবাৰ, 7 নৱেম্বৰ শনিবাৰ সন্ধিয়া 5 বজাত ৰাকেশ ৰিয়ান মিউজিকেল ইউটিউব চেনেলত। গতিকে চাবলৈ নাপাহৰিব তুমাৰেই নামত। থেংক ইউ। গানটোৰ কথা সুৰ চিন্ময় কৌশিক আৰু জয় নিৰ্বাণৰ। গানটো সংগীতেৰে সজাইছে প্ৰণয় দত্তই। গানটোৰ ভিডিঅ' ডাইৰেকশ্যন কৰিছে ৰিন্তু চৌধুৰীয়ে। গানটো মুক্তি দিয়া হ'ব ৰাকেশ ৰিয়ান মিউজিকেল নামৰ ইউটিউব চেনেলটোত। কিছুদিন পূৰ্বে জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ অ' মোৰে জান শীৰ্ষক গীতটিয়ে মুক্তি লাভ কৰিছিল। মুক্তিৰ পিছতেই গানটোৱে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। আশা কৰিছোঁ তোমাৰ এই নামত এই শীৰ্ষক গীতটিয়েও দৰ্শক শ্ৰোতাৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিব। জীয়াই থাকিমনো কেনেকৈ মোৰে জীৱন তোমাৰে নামত পাহৰিব নাজানো তুমি ক'লেও নামানো মোৰে জীৱন তোমাৰে নামত। জনপ্ৰিয় অভিনেতা কমলোচন ডেকা বৰ্তমান ব্যস্ত হৈ আছে তেওঁৰ নতুন প্ৰজেক্ট ভাগৰৰ শ্বুটিঙৰ কামত, য'ত অভিনেতা কমলোচন ডেকাৰ বিপৰীতে অভিনয় কৰিছে অভিনেত্ৰী দুৰ্গাচি বৰাই। এই দুয়োগৰাকী অভিনেতা অভিনেত্ৰীক আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে দেখিবলৈ পাইছিল সপোন যেন পাওঁ নামৰ গীতটিত। জনপ্ৰিয় অভিনেত্ৰী মুনমি ফুকন বৰ্তমান ব্যস্ত হৈ আছে তেওঁৰ নতুন ৱেব ছিৰিজৰ অভিনয়ত। তাৰে এখন ফটো তেওঁ শ্বেয়াৰ কৰিছিল তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে। এই আপডেটকেইটা পাই আপোনালোকে কেনে পালে আমাক নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।